যোৱা 17 বছৰে তেওঁৰ দিনত দক্ষিণৰ মানুহে উত্তৰে যাব নোৱাৰে, পূবৰ মানুহে পশ্চিমেও আহিব নোৱাৰে, বড়ো অনাবড়ো মানে দেখা দেখিব নোৱাৰে, বড়ো মানুহে অনাবড়ো মানুহক দেখিলে ৰঙা ৰঙৰ চকু দেখুৱাইছিল। ফেৰেংগাক মই কৈছোঁ, এই ফেৰেংগাই এনেকুৱা খোৱাৰ কোনো অধিকাৰেই নাই, যিহেতু সি ব্ৰিটিছৰ মানুহ নহয়, সি ফৰেনাৰ হয়। চাই থাকক, চৰকাৰ আমাৰ আহি আছোঁ, মই RTI কৰি পেলাই ফেৰেংগাক এই ব্ৰিটিছৰ পৰা আউট কৰিম। दिनैनि गुबै टपिकआनो जाहैबाय जोंहा बारग' EM हाग्रा बिफाननि रनजित बसुमतारी थामहिनबा फेरेंगा बसुमतारी सारा दिनै जेननानै मा बाथ्रा फोरमायफैखो आरो मा बाथ्रा बुंखो जोंनि रायजो राजाफोरनि गेजेराव बिथाङा मा दुखु फोरमायखो बिनि बिसय स' रायजोफोर नोंथांमोना फारसेनिफ्राय क्लियारै नायग्रो लोगोसे खोनासंग्रो जे हाग्रा बिफाननि EM बारग' रनजित बसुमतारी सारनि बिबुंथि स' आं बे बिबुंथिखौ स्क्रिनाव होग्रोबाय नोंथांमोना खोनासंग्रो आरो नायग्रो। BTC আমাৰ বিটিআৰৰ যি লেণ্ড ইছ্যু, লেণ্ডটো হ'ল ট্ৰেন্সফাৰ ছাবজেক্ট হিচাপে সেইটো পিয়ৰলি কাউন্সিলৰ আণ্ডাৰত থাকে। ইয়াত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে 6 শিডিউলত য'ত নেকি 6 শিডিউল হিচাপে দায়িত্বভাৰ দিয়া হৈছে ট্ৰেন্সফাৰ ছাবজেক্ট হিচাপে, ইয়াৰ অসমৰ হাত নাথাকে। অসমত ইলেকশ্যন হৈছে কি হৈছে সেইটো আমি নাজানো, কিন্তু BTCৰ শান্তি সমন্বয় ঐক্যতা আৰু প্ৰকৃত গণতন্ত্ৰ য'ত নেকি আমাৰ সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ। ইয়াত গণতন্ত্ৰটো হত্যা কৰিবলৈ, শান্তি সমন্বয় ঐক্যতাটো বিভাজন আনিবৰ কাৰণে আমি কেতিয়াও এই সুবিধাটো দিয়া নহ'ব। আৰু বিটিআৰবাসী আজি বুজিবলৈ সক্ষম হৈছে যে বিকল্প ৰাস্তা এটাই আছে, যিজন শান্তিৰ দূত, যিজন সমন্বয়ৰ মানে দূত, যিজনে ঐক্যতাৰ দূত, এখেত হ'ল আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বতে সকলো জাতি জনগোষ্ঠী আজি একগোট হৈ পেলাই মাৰবান্ধি আহি হাগ্ৰামা নিজে দেৱৰগাঁৱত জিকি লওক। ইয়াৰ পৰা প্ৰশ্নটো, হাগ্ৰামা আমাৰ UPPL দলে 5,000 ভোটত হৰাবৰ কাৰণে গৈ আছে। যিজন মানুহে পানীত ডুবুং অৱস্থাত থাকে, সেই মানুহটোৱে মেটেকা পায় নে খৰি পায় তেনেকৈ উপঙি থকা, আপোনাৰ সেই উপঙি থকা বস্তুবোৰৰ ওপৰত কামুচি ধৰি পেলাই সি নিজক বচাব বিচাৰে। আজি হাগ্ৰামাৰ অৱস্থা এনেকুৱা হৈ গৈছে, ভিজা মেকুৰীৰ দৰে, তাৰ মানে কোনো এটা পদবিহীন আৰু কি কয় আপোনাৰ বন্ধুবিহীন, মানে তাৰ লগত কোনো আৰু ব্যক্তি নাই। তাৰ এজনে বন্ধু আছে, সেইটো হ'ল মুনমুন ব্ৰহ্ম। এজনে পৰিয়াল আছে, সেইটো হ'ল মুনমুন ব্ৰহ্ম। মুনমুন ব্ৰহ্ম আৰু হাগ্ৰামা ডাঙৰীয়াক হৰুৱাটো আমাৰ দায়িত্ব, কিয়নো আজি অল বড়ো ষ্টুডেণ্ট ইউনিয়ন আৰু বড়ো সাহিত্য সভাৰ নেতৃত্বত আমাৰ 16টা জাতীয় বড়ো সংগঠনবিলাকে সকলো বড়ো পলিটিকেল পাৰ্টিৰ লিডাৰসকলক একগোট হ'বৰ কাৰণে অনুৰোধ কৰা স্বত্তেও আজিলৈকে হাগ্ৰামাই কোনো পজিটিভ এটা ছিগনেল নিদিলে। তেওঁ আমাৰ বড়ো সমাজৰ ভিতৰত বিভাজনে বিচাৰে। এই বিভাজন বিচৰাৰ কাৰণে যোৱা 17 বছৰে তেওঁৰ দিনত দক্ষিণৰ মানুহে উত্তৰে যাব নোৱাৰে, পূবৰ মানুহে পশ্চিমেও আহিব নোৱাৰে, বড়ো অনাবড়ো মানে দেখা দেখিব নোৱাৰে, বড়ো মানুহে অনাবড়ো মানুহক দেখিলে ৰঙা ৰঙৰ চকু দেখুৱাইছিল। ইয়াৰ পৰা আজি মুক্ত হ'বলৈ সক্ষম হৈছে। হাগ্ৰামাই জিকি লওকচোন দেৱৰগাঁও, তাৰপিছত মোৰ সমষ্টি 14ত আহিলে হয়। আৰু কি BPFৰ নাৱৰ কথা আছে, BPFৰ নাৱেই নাই আৰু, নাৱে চেচ হৈ গৈছে। এতিয়া বড়ো ভাষাত ফেম্ফনা বুলি কয়, অসমীয়াত কি নাজানো মইতো, মানে 100% গোড়া বড়োটো, তাৰ কাৰণে অসমীয়া শব্দ কিছুমান নাজানো। ফেম্ফনাত উপঙি থকা ব্যক্তিৰ নিচিনা হৈ গৈছে, পেনা বোলে কয় বোলে। আপুনি প্ৰাৰ্থী হ'ব যিহেতু চৰ্চা চাওক, হাইকমাণ্ডে যি অৰ্ডাৰ দিয়ে আমি সেইটোৱে ফ'ল' কৰোঁ। হাইকমাণ্ডে যদি কয় দেৱৰগাঁৱত মোক টিকেট দিম, মই তাতো প্ৰস্তুত হৈ আছোঁ। আমি শুনি আছোঁ মানে UPPLৰ অফিচত BPFৰ কিছুমান ছাপৰ্টাৰে বাতুল গুটি মাৰি পেলাই ডিষ্টাৰ্ব দি আছে। আৰু সেইদিনাখন তেওঁলোকৰ BPFৰ অফিচত তেওঁলোকৰ মদ খাই, তেওঁলোকেতো মদৰ মাষ্টৰ হয়, হাগ্ৰামাটো টাইগাৰ অফ দ্য ড্ৰিংক বুলি ক'ব লাগিব। হি ইজ নাথিং মোৰ, হি ইজ এ টাইগাৰ অফ দ্য ড্ৰিংক। গতিকে তাৰ ল'ৰাবিলাকে টাইগাৰ অফ দ্য ফক্স হ'বই। টাইগাৰ অফ দ্য ফক্স হৈ পেলাই তেওঁলোকে বহুত বিভিন্ন কাম কৰিব বিচাৰে। গতিকে কিং অফ দ্য ফক্স, টাইগাৰ অফ দ্য ফক্স নহয়, কিং অফ দ্য ফক্স। গতিকে আপোনালোকে চাওক, সেইদিনাখন তেওঁলোকে যিটো প্ৰেছ মিট দিলে যে UPPLৰ ছাপৰ্টাৰবিলাকে
বোলে মই শুনিছোঁ তেনেকৈ ছাপৰ্টাৰবিলাকে বোলে BPFৰ অফিচৰ কাষত থকা বেলেগ বেলেগ পলিটিকেল পাৰ্টিৰ যি জান্দি সেইটো জান্দিটো ফালি পেলাইছে বা উঘালি পেলাইছে বুলি সেইটো BPFে চাগে প্ৰথম দেখিছে সেইটো BPFে কৰা বুলি আমি সন্দেহ কৰিছোঁ যিজন মানুহে চোৰেহে কোনফালে চোৰ গৈছে বুলি ধৰি আন্দাজত মানে গেছিং কৰি পেলাই কথাটো কয় আমি BPFকে চোৰ বুলি ধৰি লৈছোঁ আৰু ক'বলৈ হৈ গৈছে আজি 2 দিন আগত কিন্তু এই 79 বছৰলৈকে কিন্তু নাইগাঁও অঞ্চলত আমাৰ বাওখুংগ্ৰী সমষ্টিৰ আণ্ডাৰত আজিলৈকে মাটিৰ পাত্তা তেনেকৈ বিতৰণ কৰা নাই আৰু বৰঞ্চ বহুত মাটি আজিলৈকে জুৰিব নোহোৱাকৈ আছে আমাৰ সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে BTC অঞ্চলত যিমান নন কেটেষ্ট্ৰিয়েল ভিলেজ আছে জুৰিব নোহোৱা গাঁওবোৰ আছে সেই গাঁওবোৰ আমি জুৰিব কৰি আছোঁ কিন্তু দুৰ্ভাগ্যবশতঃ এই নাইগাঁও অঞ্চলত তেনেকৈ জুৰিব নোহোৱা গাঁও আছে বুলি মই জনা নাছিল আজি ইনচাৰ্জ হৈ পেলাই আমি গাঁওবোৰত এই ঘূৰি ঘূৰি থকাৰ কাৰণে সেইটো জানিবলৈ সক্ষম হ'লোঁ আচৰিত কথাটো হ'ল 2003 চনৰ 10 ফেব্ৰুৱাৰীত যি আমাৰ BTAD একৰ্ড হ'ল এই একৰ্ডৰ পাছৰ পৰাই আজিলৈকে 22 বছৰ এই অঞ্চলত দনেশ্বৰ গয়াৰী ডাঙৰীয়াই ইয়াৰে EM ইয়াৰে MCLA হৈ আহিছে কিন্তু সেই অঞ্চলৰ যি বড়ো ৰাভা গাৰো আমাৰ ৰাজবংশী সূত্ৰধৰ সান্তালী আদিবাসী ইছলাম সকলো জাতি জনগোষ্ঠীক মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছিলে আজি আমাৰ চৰকাৰৰ নেতৃত্বত ভাৰত স্বাধীন হোৱাৰ 79 বছৰৰ প্ৰথম মানে আমাৰ চৰকাৰৰ দিনৰ যি কাৰ্যটো হ'ল যে 362 জন ফেমিলিক আজি আমি মাটিৰ পাত্তা দিবলৈ সক্ষম হৈছোঁ সেইটো আমি সকিবলৈ ক'বলৈ যোৱা নাই বৰঞ্চ এই অঞ্চলৰ মানুহবিলাকে আজি বহুত উৎফুল্লিত যে যি মাটিৰ সমস্যাক লৈ পেলাই ভুগি আছিলে যি সমস্যাটো লৈ পেলাই বড়ো অনাবড়ো পলিটিকেল পাৰ্টিৰ সৃষ্টি হৈ পেলাই আমাৰ বড়ো আৰু অনাবড়োৰ মাজত বিভাজন আনিছিলে সেইটো আমি জোৰ জুলুম যিবিলাক আঁতৰাই লৈ গৈছে তেওঁলোকক আকৌ আনি পেলাই সমন্বয় কৰিবলৈ সক্ষম হৈছে ফেৰেংগাক মই কৈছোঁ এই ফেৰেংগাই এনেকুৱা খোৱাৰ কোনো অধিকাৰেই নাই যিহেতু সি BTCৰ মানুহ নহয় সি ফৰেনাৰ হয় চাই থাকক চৰকাৰ আমাৰ আহি আছোঁ মই RTI কৰি পেলাই ফেৰেংগাক এই BTCৰ পৰা আউট কৰিম চন্দন আৰু খাম্পা 1 নম্বৰ জাতিৰ বড়ো জাতিৰ 1 নম্বৰ কালপ্ৰিট বুলি ক'লে চন্দন আৰু খাম্পা এই দুইজনৰ কাৰণে মই আপচুৰ লগত মিলাব পৰা নাই এক সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াই যিখিনি এপইণ্টমেণ্ট দিছিলে কিছু ইলিগেল আছে সেই ইলিগেলবিলাক কেঞ্চেল হ'ব আকৌ আমি নতুন দিব BTCটো আগৰ নিচিনা গোটেই ক্ষমতাটো লৈ পেলাই শাসন কৰিব বাছ আমি য'ত UPPL আছে ইয়াত আমি নাথাকিম